কি হৈছে মানে কুঁৱা খান্দি আছিল কেইদিনমান আগৰ পৰাই কুঁৱা খান্দি আছিল পিছে আজি যোৱাকালি আৰু তাৰ আগদিনাটো গেপ কৰিছে বৰষুণৰ কাৰণে আজি দুটা ৰিংটো দি হোৱা আছিল পিছত আজি আকৌ ৰিং মানে সেইটো মিলাই ফালে আৰু এটা ৰিং দিম বুলি আজি কাম কৰিব আহিছিল আৰু বিশেষ আৰু কাম কৰোঁতে কৰোঁতে আজি সেই হৈ গ'ল মানুহজন মানে ভিতৰতে মাটি পৰি ফালে এতিয়া ফুটা গ'ল। কেইজন মানুহ কাম কৰি আছে মানে এজন ওপৰত দুজন তলত এজন তেখেত নিজে ঠিকাদাৰ আছিল নিজে মানে আমি কৈছিলোঁ মানে পাৰিব হয় মই আগতো বনাইছোঁ মই পাৰিম পিছে আমি ঠিকা দি দিছোঁ নিজে ঠিকাদাৰ নিজে খান্দিছে নিজে এতিয়া এই হ'ল কি নাম আছিল থাপা কাঞ্চু বুলি জনা যায় ধনবাদ থাপা 45-50 মান হ'ব নেকি একজেক্ট ক'ব নোৱাৰি আৰু মানে বয়স এতিয়া কি অৱস্থা আছে মানুহজন এতিয়া নাই নেকি মানুহজন এনেকুৱা লাগি আছে নাই নেকি এতিয়া আৰু ৰেস্কিউ কৰি আছে হয় না এতিয়া কোন উপস্থিত আছে আৰু কি আহিছে আৰক্ষী আহিছে হয় আৰক্ষী আহিছে মিডিয়া কৰ্মীসকল আহিছে ইফালে আমাৰ যিমান আছে আমাৰ EM আহিছে EM ছাৰ আহিছে দিনত কেইটামান বজাত হৈছে ঘটনাটো 11:40-50 সেনেকুৱা সময়ত হৈছে কিন্তু এতিয়াও উদ্ধাৰ কৰিব পৰা নাই এতিয়া পৰা নাই কৰি আছে তাতে এওঁলোকৰ দুজন খান্দা মানুহ আছিল মানে মাটি ওলোৱা মানুহ আছিল দুজন আৰু নিজে এজন ঠিকাদাৰ মেইন ঠিকাদাৰ সিয়ে খান্দি আছিল আৰু তাৰপিছত তিনিজনী আছিল তাতে তোমাৰ নাম কি মোৰ প্ৰকাশ কুইকেল হয় দিয়ক